ভুল লাগিব নামৰূপৰ দিনেশ কায় কি কৰো এতিয়া কি কৰো এতিয়া প্ৰথমে সকলো ডেকা ভোগালী বিহুৰ ওলগ জনালো দেই সকলো ভালে থাকক বছৰটো ভালে যাবে না হ'ব দিয়ক হ'ব ই নকওঁতে যদি হুলস্থুল কৰা ক'বই নালাগে দিয়ক বিবাহটো হৈ থাকে মই মানে ইমান মানুহ মই মানে মাভাস মাৰি দিছো আৰু ইমান মানুহ মাভাস মাৰি মানুহ উল্টা খাব লাগে কি কৰি আছে মানে সঁচাকে ভাল লাগিছে মই মানে আহোঁতে কমিটিৰ ল'ৰা দুজনক মানে কৈছো যে মাঘৰ উৰুকাৰ এই প্ৰগ্ৰাম মানে মাৰ্ঘেৰিটাত যিটো পাতিছে এইটো চাগে মাৰ্ঘেৰিটাতে হয় শিল্পীসকলক ইমান উৎসাহ চাগে মাৰ্ঘেৰিটাতে ইমান ধুনীয়াকৈ দিয়ে গতিকে সকলো ৰাইজক মোৰ তৰফৰ পৰা বহুত ধন্যবাদ আপোনালোকে ইমান ৰাতিলৈকে ইমান ধুনীয়াকৈ সহযোগ কৰিছে আৰু ৰাইজৰ সহযোগৰ অবিহনে শিল্পী এজনৰ যিটো প্ৰগ্ৰেম হয় যিটো অনুষ্ঠান হয় কেতিয়াও সফল হ'ব নোৱাৰে সকলো ভালে আছে নাই আমি অনুষ্ঠান কৰিম আমাৰ পিছত আৰু বহুতো শিল্পী আছে সকলোকে সহযোগ কৰিব লাগিব এই সহযোগ আজি বহুতো শিল্পীয়ে গান পৰিৱেশন কৰি গ'ল দেৱজিৎ দাই গান গাই গ'ল ইমান ধুনীয়াকৈ আপোনালোকে উৎসাহ প্ৰদান কৰিছে সঁচাই এনেকুৱা উৎসাহ থাকিলে মানে এদিন নহয় 7 দিন প্ৰগ্ৰাম কৰিব পাৰি আপোনালোকে এই উৎসাহ এই দি মানে ইমান ধুনীয়াকৈ নাচিছে কিন্তু আমি অভাজন দুজন আজি আহিলোঁ উৰুকাৰ দিনাখন আমালোকে সহযোগ কৰিবনে আপোনালোকে সঁচাই কৰিবনে আৰু পাছফালে কৈ দি শুনিছোঁ সঁচাই কৰিবনে থেংক ইউ তেতিয়াহ'লে আমাৰ অনুষ্ঠান সামৰিলোঁ দিয়ক ধন্যবাদ ভাল লাগিল হ'ব এইখিনি দিছা পথৰ সহায় আৰু কিটো লাগিছে হ'ব কিন্তু এটা কথা আপোনালোকে লাজ পাইছেনে বাৰু মই ওপেনলি কৈ দিলোঁ আপোনালোকে এৰা লাজ পাইছেনে নাই পোৱা কিয় নাই পোৱা জানে আপোনালোকে গম পোৱা নাই আপোনালোকৰ পিছফালে কিমান মানুহ হৈছে এবাৰ চাওকচোন মই কৈছোঁ ইয়াত যিমান মানুহ হৈছে সিমানখিনি দেৱতাই নাই চাগে যদি ইমান মানুহ হৈছে এবাৰ এনেকে কওকচোন যাতে ওচৰ চুবুৰীয়া যিবিলাক অঞ্চল আছে সিহঁতে শুনে বোলে ইমান ফাংচন ভাল হৈছে নে একে চিঞৰ বাখৰ এবাৰ চবেই চিঞৰি কওকচোন বোলে আম হৰি কাণ ফালি দিব দেই শ্ৰদ্ধাৰ গুৰুত্ববান এই মঞ্চৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ ভাস্কৰ মাধৱক এই মঞ্চৰ পৰা ভোগালী বিহুৰ শুভেচ্ছাৰ লগতে শুভেচ্ছা জ্ঞাপন কৰিছোঁ গতিকে আমাৰ লগত আমি যি কওঁ আৰু আপোনালোকে সহযোগ কৰি যাব হাতালি বজাই যাব দেই মুখতো খোৱা বোৱাতটো আপোনালোকে জানে কেনেকুৱা মাংস ভাতটো মাংস ভাত হয় নে নহয় মই প্ৰথম যেতিয়া কৈছে মাৰ্ঘেৰিটালৈ আহিব লাগিব মই বেলেগে সুধিছে কেনেকৈ কি পাৰিশ্ৰমিক মই সুধিছোঁ মাৰ্ঘেৰিটাত কি খুৱাব মই সুধিছোঁ 7 কুইণ্টল খাচীয়ে খুৱাইছে কিমানটা হাঁহে মাৰিছে মই খালি ভাস্কৰ দা এটাই ক'ম যে যোৱা সময় 2টা হাঁহ দি পঠিয়ালে হ'ব আজি ঘৰখন এৰি থৈ আহিছোঁ ন ঘৰত মই এটা হাঁহ কিনি দি থৈ আহিছোঁ এতিয়া ভাস্কৰ দা পৰা মই 2টা হাঁহ এটা লৈ যাব পাৰিলে আৰু ই আজি খানা খাবলৈ বিশ্বাস কৰক আপোনালোকে মই মিছাকৈ কোৱা নাই কে বুলি কোৱা নাই সিদ্ধাৰ্থ শৰ্মা বুলি কৈছোঁ ইয়াৰ ঘৰত আজি মুৰ্গী খাবৰ কাৰণে মুৰ্গী এটা কিনিলে বিশ্বাস কৰক ৰাতিপুৱা উঠিছে উঠি পেলাই মুৰ্গীটো পিছফালে মানে ৰুমতে চৰি আছে পিছফালে থবলৈ দিছে দেখিছে চোফাতে কণী পাৰি থৈ দিছে ইমান কপাল চাওকচোন মুৰ্গীটো কিনিছে লগত কণী ফ্ৰী পাইছে ন এখন লৈ আহিছে এটা কথা কিন্তু মই কৈ থওঁ দেই আপোনালোকৰ যেতিয়া মন যায় যেতিয়া আপোনালোকৰ আত্মাই ক'ব যে এই কথাটো বা এই কাণ্ডখিনি ভাল লাগিছে তেতিয়া কিন্তু নিজৰ আত্মাটোক মৰম কৰি যেনেকে মন যায় তেনেকে কিন্তু চাপৰিটো বজাব দেই এতিয়া বজাব নালাগে এতিয়া নালাগে মই এনে কথাটোহে কৈছোঁ বজাই নিদিব ঘপকে আপোনালোকে যে চাপৰিটো বজায় এইটো আমাৰ কাৰণে আশীৰ্বাদ আৰু উৎসাহ আমি যে কাম কৰি যোৱা আৰু এইটো মই বহুত 600 বছৰ পিছৰ কথা কৈছোঁ 600 বছৰ আগত এই কথাটোকে গুৰুজনাই কৈ গৈছিল শ্ৰীমন্ত শংকৰদেৱে কৈ গৈছিল যে আমি যদি হাত চাপৰি বজাওঁ আমাৰ ৰক্ত সঞ্চালন হয় ৰক্ত সঞ্চালন হ'লে আমাৰ হাৰ্টৰ কাৰণে ভাল আমাৰ বডিটোৰ কাৰণে ভাল সেইকাৰণে নাম
নামঘৰে এতিয়াও নাম গায় আমি হাত চাপৰি বজাওঁ সেইকাৰণে বজাব আমাৰ কাৰণে নহ'লে অন্ততঃ নিজেতো ঠিকে থাকিব এৰা কি নামে বান্ধিলা এই ভেটি শংকৰ গুৰু এটা কথা আকৌ দেই বিহুত অকল ভোগালী বিহুত কিন্তু বিহু নাচ ঢোল বজোৱা এনেকুৱাবোৰ নহয় আকৌ অৰিজিনেলি নহয় কিন্তু ইয়াত ভোগৰ উৎসৱ হয়নে না আগৰ দিনৰ মানুহে বহুত খাব পাৰে এটা হাতী খুজীয়া বাতিত জলপান খাব পাৰে আজিকালি নোৱাৰে নহয় ৰাতিপুৱাই খোজ মই এতিয়া পাওঁ ছাৰ তোমাৰ কথাটো বেলেগ তুমি 4টামান লিভাৰে আনিছা আজিকালি এনেকে খাব নোৱাৰে নহয় আজিকালি খোজখাজ ফুচফাচ হয়নে নহয় বাৰু আলহী ঘৰত ধুনীয়াকে খাব আলহী ঘৰত ধুনীয়াকে খাই আহিব পশ্চিমে খাই আহিব গাড়ীখনত AC লগাব নোৱাৰি গ্লাছ উঠাব নোৱাৰি কিয় ফুচফুচ ফাচফাচ ভুট ভাত গেছ এতিয়া আপোনালোকে ক'ৰ গাখীৰ খাইছে মানে ম'হৰ খাইছে নে গৰু গাখীৰ খাইছে আমি নাজানো কিন্তু আমি ম'হৰ গাখীৰ খাইছোঁ গেছৰ প্ৰব্লেম হয় কাৰণে আমি মৌজনী গেছৰ টেবলেট খুৱাই লৈ সেইটো গাখীৰ দি দৈ বনাই খাইছোঁ গেছৰ প্ৰব্লেম নাই বোলে হৰি এইটো কিন্তু মাজে মাজে কৈ থাকিব দেই মই আপোনালোকৰ ভিডিঅ'টো চাৰ্জ কৰি থাকিম চাই আছে নে চাই আছে মাজতে পুলিচ প্ৰকাশ যে পিটিলো দেখিছে নাই যদি মানে হৰি নাম লওঁতে ৰাতিপুৱা দুখ দুখে পৰি থাকোঁতে হৰি নাম এইবিলাক কিয় গানটো কিয় নষ্ট কৰি পেলাও বজোৱা মানুহ নাই তাৰ নেগেৰা ধুমুকি দি আছে মই সহযোগ কৰি আছো আপোনালোকৰ জীৱনত ক'ত শুনিলেহে নেগেৰা এনেকে মতা তুলতুলি ক'ত গলি গেঞ্জিটো ক'ত থলি তুলতুলি ক'ত গলি মেক্সিটো ক'ত থলি তুলতুলি ক'ত গলি বোলে পেটিকোটটো ক'ত থলি তই এনেকে গাব পাৰিবি মই যেনেকে গান গাইছো তই গাব পাৰিবি গা তই গা ভূপেন হাজৰিকা দেৱ মই এতিয়া কলি ধৰিছো তই গাচোন আই সৰস্বতী বেলেগ দিম যদি এইটো নহয় আমাৰ জুবিন দা অনুষ্ঠান আছে জুবিন দা গান দিম সি জুবিন দাক দেলালি মাৰি থৈ আহিছে দাদা আপুনি অকণমান আৰাম কৰক আমি আপোনাৰ গান দুটা দি ষ্টাৰ্ট কৰি দিম বোলে জুবিন দা এনেকে কম ব্লেংকেটৰ পৰা ওলাই পেলাই কৈছে তই গাবি এতিয়া গাচোন এইটো গা জুবিন দা এটা কলি ধৰি তই গা ঐ কপাল কুমলীয়া পাহি মই বজাওঁ গাবই নাজানে কি আকৌ বজোৱাত লাগে দে চাওঁ তই বজা চাওঁ তই বজা দে বজা ৰেডি নে ৰেডি মায়ে পেটতে মই ঢোল বজা শিকি আহিছো এতিয়া মোক কওঁ মাইনাল কোনফালে লয় চা কোনফালে লয় নিজে লয় কমিটি কোন এটা আছে ঐ টেকেলি পৰিলে খালত বাপু আমি পাঞ্জাবত না অসমত ভাংৰা নালাগে বিহু লাগা বিহু ৰেডি কি লগাই দিলে চা এইবোৰ চাউণ্ডটো ভালকে ওলাই যাতে তই ধৰা পৰ সেইকাৰণে লগাইছে কলিজো বন্ধ মাৰ কবি গৈ কি বুলি কওঁ মাৰক কবিহে আমি নিয়ৰ খাই বিহু গাই আছো মাৰক গৈ কবিকে বিহু চান্দাটো পাবলৈ আছে কলিজো বন্ধ মাৰ মুঠি বজাইছ ভালকে বজা ই যদি বজাব পাৰে মই কৈছো আপোনালোকৰ সন্মুখত মই 500 টকা দি দিম
শুনা মই পইচা মোক হ'লে চোৱা ভকত নহয় দেই মই পইচা পালো কি মোক খৰচ কৰিবলৈ লাগে জেগা বিচাৰি ফুৰোঁ না আগতে গম পাইছো এটা শিয়াল মই পেলাই কেতিয়া চাল জন্ম 100টা পইচা পাতি ক্ষেত্ৰলৈ নাহৰি নেকি মানে 100 টকা এটা ওলাই যাব 100 দিন এইটো 100 টকা আহি গ'লে কমিটি ফালৰ পৰা 500 600 দিম 600 পইচা বাঢ়ি গৈ আছে যোৱা আজি মোহনৰ ওপৰত যা বোলে যাব থাকিলে যাব আহিব মোলৈকে আহিব যা যোৱা মানে অসমৰ চব ৰাইজে সহযোগ কৰিলে নাইঘেই ৰাইজে সহযোগ কৰিব নাই বজাই দিম ৰাইজ মোৰ ফালে আছেনে অতীতক দেখিলে আহো বুলি নকবা মাজনীতি আৰু ই যদি বজাব নোৱাৰে ই কিন্তু মোক আকৌ 600 টকা দিব লাগিব আছেনে আছে এই বিয়া পাতিলে নহ'ব লাগিব বুজিলা আপুনি কৈ দিলে বিয়া পাতিলে নহ'ব বিয়া নাপাতিলে কেনেকে ধুব যাওঁ শুনক যদি টিকেটা হাৰাইতো 600 টকা মই পাই গ'লো কিমান টকা 600 টকা মই নাজানো বাৰু আপোনালোকে হিচাপ দিব যদি হাৰো আপোনালোকে এটকা টকা দিব সহায় কৰিবনে নহ'লে কিন্তু মই কোনোবাই জানে কোনো মাইৰেল কোনফালে আমি অসমীয়া ভূমি সান্তনা নহ'ব আজিৰ অসমীয়াই নিজক নিচিনিলে অসম ৰখাতলে যাব আমি অসমীয়া তুমি পলালি বুলি সান্তনা লভিলে নহ'ব গা ওলমি আছে মই কৈছো শিল্পী হ'বলৈ সঁচাকৈ ৰাইজৰ আশীৰ্বাদ মৰম লাগিব মই যে অকণমান আগত কৈছিলো আপোনালোকে হাত চাপৰি আমাৰ কাৰণে মৰম আশীৰ্বাদ আপোনালোকে ভালকে তাৰ নামত এটা হাত চাপৰি বজা সি গাব নোৱাৰিলে মই 3খন যদি কাম থাকে কাটিয়ে দিলো পইচা মোৰ কাৰণে আপোনালোকে দেখিম ধৰি